হেল্ল' বন্ধুসকল, মই দেৱজিৎ আৰু আপোনালোকে চাই আছে দেৱজিৎ বৰা টেকনিকেল। আজি মই আপোনালোকক গুগল প্লে ষ্টৰৰ 5টা হিডেন ফিচাৰৰ বিষয়ে ক'ম। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক যাতে আপোনালোকৰ এই গুগল প্লে ষ্টৰৰ হিডেন ফিচাৰকেইটা কি আপোনালোকে জানিব পাৰে। আৰু যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক ক'ম গুগল প্লে ষ্টৰৰ 5টা হিডেন ফিচাৰৰ বিষয়ে, যিটো হয়তো আপোনালোকে নাজানিব পাৰে। তো তেতিয়াহ'লে আহক আমি আপোনালোকক প্লে ষ্টৰটো অ'পেন কৰাই এইকেইটা কি বুজাই দিম। এতিয়া মই প্লে ষ্টৰ এপছটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াত যিটো প্ৰথম হিডেন ফিচাৰ সেইটো হৈছে আৰ্লি এক্সেছ। প্লে ষ্টৰত এনেকুৱা কিছুমান এপছ আছে যিটো এপছ আপোনালোকৰ বৰ্তমান পাব্লিছ কৰা হোৱা নাই, কিন্তু সেই এপছটো ডেভেলপাৰ মোডত প্লে ষ্টৰত এভেইলেবল হৈ আছে। যদি আপোনালোকে এই এপছটো ইউজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত থকা আৰ্লি এক্সেছত ক্লিক কৰক। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব যে চেক আউট নিউ ষ্টাফ, ইয়াত আপোনালোকে গটেটত ক্লিক কৰক। তাৰপিছত আপোনালোকে ইয়াত যিখিনি নিউ এপছ আছে, অৰ্থাৎ যিখিনি এপছ ইয়াত ডেভেলপাৰ মোডত আপলোড কৰা আছে, আপোনালোকে সেই এপছখিনি ইয়াত দেখিবলৈ পাব আৰু ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ইউজ কৰি থাকিব পাৰিব। 2 নম্বৰৰ যিটো হিডেন ফিচাৰ হৈছে সেইটো হৈছে পেৰেণ্টেল কণ্ট্ৰল। ধৰি লওক আপোনাৰ ঘৰত কোনো সৰু ল'ৰা ছোৱালী আছে যিখিনি আপোনাৰ মোবাইলটো ইউজ কৰে, তেতিয়াহ'লে আপোনালোকৰ এই ফিচাৰটো বহুত হেল্প হ'ব। তেতিয়া আহক আপোনালোকক মই দেখাই দিছোঁ এতিয়া এই ফিচাৰ্ছটো কেনেকৈ ইউজ কৰিব পাৰে। তো ইয়াৰ বাবে আপোনালোকে ইয়াত ক্লিক কৰক। তাৰপিছত ছেটিংছত যাব, ইয়াত আপোনালোকে দেখিবলৈ পাব মই ছেটিংছত আহিছোঁ। ছেটিংছত অহাৰ পিছত আপোনালোকে ইয়াত ইউজাৰ কণ্ট্ৰলছত দেখা পাব পেৰেণ্টেল কণ্ট্ৰলছ, এইটো বৰ্তমান অফ হৈ আছে। মই ইয়াত ক্লিক কৰি দেখাই দিছোঁ আপোনালোকক। ইয়াত পেৰেণ্টেল কণ্ট্ৰলছটো অফ হৈ আছে। এইটো যেতিয়া অন কৰিব তেতিয়া আপোনালোকক ইয়াত এটা পিন ছেট কৰিবলৈ দিব। মই এটা পিন ছেট কৰি আপোনালোকক দেখাই দিছোঁ। তো আপোনালোকে পিনটো ছেট কৰি ল'লে এইটো আপোনালোকক কনফাৰ্ম কৰিব দিছে। কনফাৰ্ম হোৱাৰ পিছত ইয়াত অ'কেত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব যে ছেট কণ্টেণ্ট ৰেষ্ট্ৰিকশ্যনছ। তাৰপিছত আপোনালোকে ইয়াত এপছ এণ্ড গেমছ দেখা পাব, ফিল্মছ দেখা পাব, মিউজিক দেখা পাব। আপোনালোকে ইয়াত এপছ এণ্ড গেমত ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব যে 3 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি এপছ আছে সেইখিনি দেখাইছে, 7 বছৰৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি এপছ আছে সেইটো দেখাইছে, 12 বছৰৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কি ধৰণৰ এপছ আছে সেইখিনি আপোনালোকে ইয়াত দেখাই দিব। তাৰপিছত 16 বছৰৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কি এপছ আছে ইয়াত দেখাই দিব। তাৰপিছত 18 বছৰৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কি এপছ আছে ইয়াত দেখাই দিব। তাৰপিছত আপোনালোকে ইয়াত ছেভত ক্লিক কৰি দিব পাৰিব। তাৰপিছত আপোনালোকৰ তেনেকৈয়ে সেই ছেটিংছটো অন হৈ যাব। এতিয়া আহিছোঁ আপোনালোকৰ 3 নম্বৰ হিডেন ফিচাৰটোলৈ। 3 নম্বৰ হিডেন ফিচাৰটো হৈছে উইচ লিষ্ট। এইটো সহায়ত আপোনালোকে কোনো ধৰণৰ এপছ ভৱিষ্যতৰ কাৰণে ইনষ্টল কৰাকৈ থ'ব পাৰিব। ধৰি লওক আপোনাৰ কোনো এপছ এটা আপোনাৰ পচন্দ হৈছে, সেই এপছটো আপোনাৰ বৰ্তমান ইনষ্টল কৰিব আপোনাৰ মন যোৱা নাই, অৰ্থাৎ আপোনাৰ ধৰি লওক মোবাইলত স্পেচ খালী নাই বৰ্তমান, কিন্তু সেই আপুনি যদি এপছটোক আপুনি উইচ লিষ্টত থৈ দিয়ে তেতিয়াহ'লে সেই এপছটোক আপুনি ফিউচাৰে ইনষ্টল কৰি ল'ব পাৰিব। তো আহক মই আপোনালোকক দেখুৱাম এতিয়া সেই এপছটো আপোনালোকে কেনেকৈ উইচ লিষ্টত নিব পাৰে। তো মই এতিয়া এপছ এটাত ক্লিক কৰি লৈছোঁ। ক্লিক কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত ওপৰৰ ফালে 3টা ডট দেখা পাব, তাত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে 2 নম্বৰ যিটো আছে এডিট টু উইচ লিষ্ট, এনেকৈ আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এইটো উইচ লিষ্টত এপছটো ছেভ হৈ যাব। তাৰপিছত আপোনালোকে ভৱিষ্যতে যেতিয়া আপোনালোকৰ মন যায় সেই উইচ লিষ্টৰ পৰা আপোনালোকে এই এপছটো ইনষ্টল কৰি ল'ব পাৰিব। তাৰপিছত এতিয়া আহিছোঁ আমাৰ 4 নম্বৰ হিডেন ফিচাৰটোলৈ। 4 নম্বৰ যিটো হিডেন ফিচাৰ আছে সেইটো হৈছে বিকাম এ বেটা টেষ্টাৰ। আপোনালোকে যিখিনি এপছ প্লে ষ্টৰৰ পৰা বৰ্তমান ইউজ কৰি আছে সেই এপছখিনি আপোনালোকে সেই এপছখিনিৰ কাৰেণ্ট ভাৰ্জনখিনি ইউজ কৰি আছে। যদি আপোনালোকে এই ফিচাৰ্ছটো অন কৰি লয় তেতিয়াহ'লে আপুনি সেই এপছটোৰ যিখিনি ফিউচাৰ ভাৰ্জন ভৱিষ্যতে আহিবলগীয়া আছে বা যিখিনি আপডেট আপোনালোকৰ ভৱিষ্যতে আহিবলগীয়া আছে সেই আপডেটখিনি আপোনালোকে বৰ্তমান সময়ত ব্যৱহাৰ কৰি থাকিব পাৰিব। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব মই দেখাই দিছোঁ। আপোনালোকে যিটো এপছ আপোনালোকৰ বেটা ভাৰ্জন ইউজ কৰিব খোজে সেই এপছটো ইয়াত চাৰ্চ কৰি লওক। মই ইয়াত চাৰ্চ কৰি লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব মোৰ এপছটো ইয়াত অ'পেন হৈ গৈছে। তাৰপিছত আপোনালোকে শেষৰ ফালে গ'লে দেখিবলৈ পাব যে বিকাম এ বেটা টেষ্টাৰ। আপোনালোকে এইটোত যেতিয়া জইন নাও কৰি দিব তেতিয়া আপোনালোক বেটা টেষ্টাৰ জইন হৈ যাব। ইয়াত আপোনালোকে জইনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকক ইয়াত দেখাইছে যে বেটা চাইন আপ ইন প্ৰগ্ৰেছ, ইন ফিউ মিনিটছ ইউ উইল বি এডেড টু দ্য বেটা প্ৰগ্ৰেম, ইউ কেন দেন আপডেট টু দ্য বেটা ভাৰ্জন অফ দিছ এপ ইফ এভেইলেবল। আপোনালোকে এইটোৰ সহায়ত আপোনালোকৰ যিখিনি ফিউচাৰ ইনষ্টাগ্ৰামৰ আপডেট আহিবলৈ আছে সেই আপডেটখিনি আপুনি বৰ্তমান সময়ত ইউজ কৰি থাকিব পাৰিব। তাৰপিছত আহিছোঁ আমাৰ 5 নম্বৰ হিডেন ফিচাৰটোলৈ। 5 নম্বৰ যিটো হিডেন ফিচাৰ হৈছে সেইটো হৈছে ইণ্ডি কৰ্ণাৰ। এই ফিচাৰ্ছটোৰ সহায়ত আপোনালোকৰ হেল্প হ'ব কি, প্লে ষ্ট'ৰ আপুনি যেতিয়া ইউজ কৰে তেতিয়া আপোনালোকে গম নাপায় কোনটো এপছ লেটেষ্ট আহিছে, কোনটো এপছ নতুনকৈ আহিছে, আপুনি সেই বিষয়ে গম নাপায়। কিন্তু এই ফিচাৰ্ছটোৰ জৰিয়তে আপুনি
যিখিনি এপছ আপোনালোকৰ প্লে ষ্ট'ৰত নতুনকৈ আহি গৈছে সেই এপছখিনিৰ বিষয়ে আপোনালোকে জানিব পাৰিব। সেই এপছখিনি আপোনালোকৰ ইয়াত লিষ্ট ৱাইজত ওলাই যাব। তো তেতিয়াহ'লে আহক আমি আপোনালোকক দেখুৱাওঁ। কিন্তু এই ফিচাৰ্ছটো প্লে ষ্ট'ৰত এভেইলেবল নহয়, সেইবাবে আপোনালোকে গুগলত গৈ ল'ব লাগিব। গুগলত গৈ ইয়াত আপোনালোকে চাৰ্চ কৰক ইণ্ডি কৰ্ণাৰ বুলি। তো মই এইটো প্ৰথমে চাৰ্চ কৰিছিলোঁ, সেইটো আপোনালোকক ইয়াত দেখাই দিছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাব যে ইণ্ডি কৰ্ণাৰ গুগল প্লে'। আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। তাৰপিছত এইটোৱে আপোনালোকক ডাইৰেক্ট আপোনালোকৰ প্লে ষ্ট'ৰলৈ লৈ যাব। প্লে ষ্ট'ৰলৈ লৈ যোৱাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব যে আপোনালোকৰ যিখিনি লেটেষ্ট এপ আহি আছে সেই এপছখিনি আপোনালোকৰ ইয়াত চিৰিয়েলি আহি যাব। তো আপোনালোকে ইয়াৰ পৰা যিখিনি এপছ আপোনালোকৰ মন যায় সেইখিনি ইনষ্টল কৰি ল'ব পাৰিব। এইকেইটাই আছিল গুগল প্লে ষ্ট'ৰৰ 5টা হিডেন ফিচাৰ। আপুনি এইকেইটাৰ বিষয়ে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ লগৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে এই হিডেন ফিচাৰকেইটাৰ বিষয়ে জানিব পাৰে। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা নতুন নতুন তথ্য পাবলৈ। তেতিয়াহ'লে লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম।